হিদল মাছ আৰু লাও পাতৰ চাটনি বনাবলৈ মই এইকেইজনী শুকান হিদল মাছ লৈছোঁ। এটা নহৰুৰ কোঁহ এনেকৈ লৈছোঁ আৰু মই লৈছোঁ কেইটামান কেঁচা জলকীয়া আৰু এটা শুকান জলকীয়া। জ্বলা যিমানেই বেছি হয় সিমানেই খাবলৈ ভাল হয়। আৰু মই এই কেইখিলা জাতিলাওৰ পাত লৈছোঁ। 5-6 খিলা পাত মই এনেকৈ ধুই লৈছোঁ। আৰু এতিয়া মই লাও পাত কেইখিলা বইল কৰি ল'ম আৰু মাছকেইজনী ভালকৈ ধুই মই অলপমান মিঠাতেলত ফ্ৰাই কৰি ল'ম। লাও পাত কেইখিলা মই এনেকৈ অলপমান পানী দি বইল কৰি লৈছোঁ। মাছকেইজনী ফ্ৰাই কৰা হৈ গ'ল। মাছকেইজনী ফ্ৰাই কৰা হৈ গ'ল আৰু এইফালে লাও পাত কেইখিলাও বইল হৈ গ'ল। এতিয়া মই এই গোটেইখিনি একেলগে মিক্সি গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰি দিম। মোৰ হিদল মাছৰ চাটনি ৰেডি হৈ গ'ল। আপোনালোকে বনাব, খাবলৈ সঁচাই টেষ্টি হয় আৰু এইটো আমাৰ মাজে সময়ে হোৱা ভাইৰেল ফিভাৰৰ কাৰণে খুবেই ভাল। এইখিনি লৈ অলপমান ভাত সানি সানি খালে ভাইৰেল ফিভাৰ একেবাৰে নাইকিয়াই হৈ যায়। আৰু মোৰ ভিডিঅ'টো চাই যদি ভাল পায় আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ কিন্তু নাপাহৰিব।